সো হেল্ল' এভৰিৱান, আপোনাক সকলোকে হেল্পিং এগ্ৰ' আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে HFCটো কেনেকৈ চিলেক্ট কৰিব আৰু HFC চিলেক্ট কৰাৰ পিছত আপোনালোকৰ কিমান ৰেংক থাকিলে আপোনালোকে চিট পাব পাৰে আৰু HFCৰ কাৰণে কিবা এজ লিমিট থাকে নেকি, আৰু যদি আপোনালোকে HFCত এডমিশ্যন লয় তেনেহ'লে আপোনালোকে ছেমিষ্টাৰ ৱাইজ কিমান এডমিশ্যন ফি দিব লাগিব আৰু অভাৰঅল কিমান আপোনালোকৰ এডমিশ্যন ফি হ'ব আপোনালোকৰ গোটেই কোৰ্চটোত। চ' আপোনালোকক সেইটো জনাই দিম। যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে 2026ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এন্ট্ৰেন্স এক্সামটো দিব বুলি ভাবিছে তেনেহ'লে আপোনালোকে মই ছাজেষ্ট কৰিম আপোনালোকে HFC কেটেগৰীটো চিলেক্ট কৰি ল'ব। HFCৰ ফুল ফৰ্মটো হ'ল হায়াৰ ফি কেটেগৰী। যদি আপোনালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এন্ট্ৰেন্স এক্সামৰ ফৰ্ম ফিল আপৰ টাইমত যদি HFCটো চিলেক্ট কৰি ৰাখে আৰু যেতিয়া আপোনালোকৰ ৰিজাল্ট দিব তেতিয়া আপোনালোকৰ HFCৰ এটা বেলেগকৈ কেটেগৰী আপোনালোকৰ লিষ্ট ওলাব। আপোনালোকৰ নৰ্মেল কেটেগৰী যোনটো ৰেংক, ধৰি লওক কিছুমান ষ্টুডেণ্টে জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে, চ' তেনেহ'লে তেওঁলোকৰ ৰিজাল্টৰ পিছত জেনেৰেলৰ কাৰণে এটা অভাৰঅল এটা ৰেংক ওলাব। কিছুমান ষ্টুডেণ্ট ধৰি লওক OBC বা SC, তেওঁলোকৰ কাৰণে কেটেগৰীৰ কাৰণে এটা বেলেগকৈ লিষ্ট ওলাব বা কেটেগৰী ৰেংক ওলাব, আৰু HFCৰ কাৰণেও তেওঁলোকৰ এটা বেলেগকৈ ৰেংক ওলাব। ধৰি লওক কিছুমান ষ্টুডেণ্টে ধৰি লওক জেনেৰেলৰ পৰা বিলং কৰে, চ' তেওঁলোকৰ জেনেৰেলৰ কাৰণেও এটা এক্সট্ৰা কেটেগৰী ৰেংক ওলাব আৰু HFCৰ কাৰণেও বেলেগকৈ ৰেংক ওলাব। যেতিয়া আপোনালোকক কাউন্সিলিঙত মাতিব তেতিয়া প্ৰথমতে আপোনালোকক মাতিব কেটেগৰী ৰেংক হিচাপে। ধৰি লওক আপোনাৰ কেটেগৰী ৰেংক ধৰি লওক 500 আহিছে, 500 ৰেংকৰ কাউন্সিলিং যোনদিনাখন আছে তেতিয়া প্ৰথমতে আপোনালোকক সেই কেটেগৰীৰ কাৰণে মাতিব, মানে আপোনালোকৰ যোনটো মানে নিজৰ কেটেগৰী। দেন আপোনালোকৰ লাষ্টৰ দিনাখন আপোনালোকৰ HFC মানে HFCৰ এটা ৰেংক দিব যে ইমান ৰেংকৰ পৰা ইমান ৰেংকলৈকে কাউন্সিলিং এটেণ্ড কৰা বুলি। চ' তেতিয়া আপোনালোকে HFCৰ কাৰণে এটেণ্ড কৰিব লাগিব। চ' এতিয়া আপোনালোকক জনাম, যদি আপোনালোকে HFCটো চিলেক্ট কৰে তেনেহ'লে আপোনালোকৰ কিবা এজ লিমিট আছে নেকি। চ' আপোনালোকক মই এটা কথা জনাই দিওঁ, HFCৰ কাৰণে বেলেগ এলিজিবিলিটি ক্ৰাইটেৰিয়া নাথাকে। আপোনালোকে যোনটো কেটেগৰীৰ পৰা বিলং কৰে সেই কেটেগৰীৰ যোনটো কেটেগৰীৰ আপোনালোকৰ কিবা এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইবিলাকে ফ'ল' হ'ব। ধৰি লওক কিছুমান ষ্টুডেণ্টে জেনেৰেলৰ পৰা বিলং কৰে, চ' জেনেৰেলৰ ভেটেনেৰীৰ কাৰণে এজ লিমিট মিনিমাম 17 ইয়াৰ্ছ, মেক্সিমাম 25 ইয়াৰ্ছ। চ' তেওঁ যদি HFCটো চিলেক্ট কৰে তেওঁৰ ছেমে এজ লিমিট লাগিব। বা কিছুমান ষ্টুডেণ্টে যদি ST বা আদাৰ বেকৱাৰ্ড কেটেগৰীৰ কাৰণে তেওঁলোকে ফিল আপ কৰে HFC, তেনেহ'লে তেওঁলোকৰ যোনটো এজ লিমিট সেইটো ভেটেনেৰীৰ কাৰণে মিনিমাম 17 ইয়াৰ্ছ আৰু মেক্সিমাম 25 + 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন, আৰু এগ্ৰিকালচাৰৰ কাৰণে মিনিমাম 16 ইয়াৰ্ছ। চ' এনেকুৱা এজ লিমিট আপোনালোকৰ মানে থাকিব। চ' আপোনালোকৰ HFCৰ কাৰণে বেলেগকৈ আপোনালোকে এজ লিমিট নাপায়। HFC কেটেগৰীটো যদি আপোনালোকে ফৰ্ম ফিল আপৰ টাইমত চিলেক্ট কৰি থৈ দিয়ে তেনেহ'লে আপোনালোকৰ কাৰণে প্ৰফিট হ'ব। কাৰণ কিয়, যদি আপোনালোকে এক্সাম দিয়াৰ পিছত যদি আপোনাৰ এক্সামটো ইমান ভাল নহ'ল বা আপোনাৰ ৰেংকটো ধৰি লওক এপ্ৰক্স 1000 আহি গ'ল, চ' তেতিয়া আপুনি যদি নৰ্মেল কেটেগৰীৰ চিটটো নাপায় তেনেহ'লে আপোনালোকে HFCৰ কেটেগৰীৰ থ্ৰু দি আপোনালোকে যিকোনো এটা চিট পাই যাব পাৰে। যদি আপোনালোকে ভেটেনেৰী কৰিব বিচাৰিছে আৰু ভেটেনেৰীৰ কাৰণে HFCৰ কিমান ৰেংক থাকিব লাগিব, চ' ভেটেনেৰীৰ কাৰণে যদি আপোনালোকে জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকে 500 to 600ৰ ভিতৰত যদি আপোনালোকৰ ৰেংক থাকে তেনেহ'লে আপোনালোকে পাব পাৰে। মানে আপোনালোকৰ যোনটো কেটেগৰী জেনেৰেল কেটেগৰীৰ ৰেংক যদি 500 to 600ৰ ভিতৰত থাকে তেনেহ'লে তেওঁলোকৰ যোনটো HFCৰ ৰেংক সেইটো আপোনালোকৰ 100 to 200ৰ ভিতৰত আহি যাব। চ' তেতিয়া আপোনালোকে HFCত পাব পাৰে, কাৰণ HFCৰ কাৰণে বহুত বেছি কম্পিটিশ্যন। চ' এতিয়া আপোনালোকক জনাম, যদি আপোনালোকে HFCটো চিলেক্ট কৰে আৰু HFCত এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে কোনটো কোৰ্চৰ কাৰণে কিমান এডমিশ্যন ফি দিব লাগিব। চ' আপোনালোকে যদি ভেটেনেৰীত HFCত ল'ব বিচাৰে তেনেহ'লে আপোনালোকে টোটেল কিমান এডমিশ্যন ফি দিব লাগিব। চ' যদি আপোনালোকে আছাম ভেটেনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটিৰ ইনফৰমেশ্যন বুলেটিনটো চাই তেতিয়া আপোনালোকে HFCৰ ফি ষ্ট্ৰাকচাৰটো চাব। ফাৰ্ষ্ট ছেমিষ্টাৰত দিয়া আছে 1,06,900 ৰুপিজ আৰু ছেকেণ্ড ছেমিষ্টাৰত দিয়া আছে 88,000 ৰুপিজ। দেন ফাৰ্ষ্ট ছেম কনজিকিউটিভ ইয়াৰ, চ' তাতে দিয়া আছে আপোনালোকৰ 89,200 ৰুপিজ। চ' ফাৰ্ষ্ট ছেম কনজিকিউটিভ ইয়াৰ মানে ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ছেম। চ' আপোনালোকে জানে যে ভেটেনেৰীৰ কাৰণে ছেমিষ্টাৰ ৱাইজ এডমিশ্যন নাথাকে, চ' ভেটেনেৰীৰ কাৰণে ইয়াৰলি এডমিশ্যন থাকে। চ' আপোনালোকৰ ফাৰ্ষ্ট ছেম আৰু ছেকেণ্ড ছেম মিলাই যিমান পইচা হ'ব আপোনালোকে সিমান পে' কৰিব লাগিব। চ' যেতিয়া আপোনালোকে ফাৰ্ষ্ট এডমিশ্যন ল'ব তেতিয়া আপোনালোকৰ এডমিশ্যন ফিটো থাকিব 1,94,900 ৰুপিজ। চ' ভেটেনেৰীৰ কাৰণে HFCৰ যোনটো ফি ষ্ট্ৰাকচাৰ অভাৰঅল যদি আমি ক'ব বিচাৰোঁ 5 ইয়াৰ্ছত, চ' এপ্ৰক্স 9 লাখ আপোনালোকৰ যাব পাৰে। এতিয়া আপোনালোকক জনাম HFCত যদি আপোনালোকে এগ্ৰিকালচাৰ পঢ়িব বিচাৰে তেনেহ'লে কিমান এডমিশ্যন ফি দিব লাগিব। চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইনফৰমেশ্যন বুলেটিনটো চালে আপোনালোকে গম পাব। ফাৰ্ষ্ট ছেমিষ্টাৰত দিয়া আছে 1,14,985 ৰুপিজ। দেন ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে দিয়া আছে 96,085 ৰুপিজ। চ' যদি আমি অভাৰঅল কেলকুলেট কৰোঁ, এগ্ৰিকালচাৰ যদি আপোনালোকে HFCত পঢ়িব বিচাৰে আপোনালোকে 4 ইয়াৰ্ছত এপ্ৰক্স 9,94,780 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। সেইটো এপ্ৰক্স হয়, ইয়াতকৈ কমো হ'ব পাৰে, কাৰণ ফাৰ্ষ্ট ছেমিষ্টাৰত যোনটো এডমিশ্যন ফি ছেকেণ্ড ছেমিষ্টাৰত গৈ পিনে অলপ ৰিডিউচ হয়, দেন থাৰ্ড ছেমিষ্টাৰত
বস্তুটো ছেমে থাকে। চ' এপ্ৰক্স 7,90,000 আপোনালোকৰ এগ্ৰিকালচাৰৰ কাৰণে লাগিব পাৰে। দেন এতিয়া আপোনালোকক জনাম HFC কেটেগৰী যদি আপোনালোকে ফিচাৰী এডমিশ্যন ল'ব বিচাৰে তেনেহ'লে কিমান এডমিশ্যন ফি লাগিব। চ' ফাৰ্ষ্ট ছেমিষ্টাৰত 1,06,900 ৰুপিজ দিয়া আছে, ছেকেণ্ড ছেমিষ্টাৰত দিয়া আছে 88,000। চ' ফিচাৰীৰ কাৰণে আপোনালোকে ছেমিষ্টাৰ ৱাইজ এডমিশ্যন ল'ব লাগিব। চ' অভাৰঅল যদি আপোনালোকে 4 ইয়াৰ্ছ ফিচাৰী পঢ়িব বিচাৰে তেনেহ'লে HFCত আপোনালোকে এডমিশ্যন ফি দিব লাগিব আপোনালোকৰ 7,30,000 এপ্ৰক্স। চ' আদাৰ যিমান কোৰ্চ আছে যেনেকৈ হৰ্টিকালচাৰ, চেৰিকালচাৰ, কমিউনিটি ছায়েন্স, ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স, এই গোটেই কোৰ্চৰ কাৰণে আপোনালোকৰ এগ্ৰিকালচাৰত যিমান HFCত এডমিশ্যন ফি দিব লাগিব সিমানেই পে'মেণ্ট কৰিব লাগিব। চ' এতিয়া আপোনালোকক আৰু এটা ইনফৰমেশ্যন দি দিওঁ, যদি আপোনালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এণ্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে আমি এটা গাইডেন্স বেচ প্ৰিপেয়াৰ কৰিছোঁ। সেই গাইডেন্স বেচত কমপ্লিট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিলেটেড মক টেষ্ট কণ্ডাক্ট কৰা হয় উইকলি দুটাকৈ। লগতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত লাষ্ট 5 ইয়াৰ্ছত যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে আপোনালোকে কমপ্লিট চেপ্টাৰ ৱাইজ PYQ পাব, ষ্টাডি মেটেৰিয়েল পাব, দেন আপোনালোকে পাৰ্চনেল মেণ্টৰশ্বিপ পাব। চ' যদি আপোনালোকে জইন কৰিব বিচাৰিছে তেনেহ'লে 499 ৰুপিজ দি কিনে জইন কৰিব পাৰে। আৰু যদি আপোনালোকৰ অনলি PYQ লাগে তেনেহ'লে আমি এটা PYQ চিৰিজ ষ্টাৰ্ট কৰিছোঁ। সেই PYQ চিৰিজত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ লাষ্ট 5 ইয়াৰ্ছৰ PYQ পাব আপোনালোকে। চ' আপোনালোকে যদি জইন কৰিব বিচাৰে তেনেহ'লে 199 ৰুপিজ দি কিনে জইন কৰিব পাৰিব। স্ক্ৰীণত আপোনালোকৰ এটা নাম্বাৰ দিয়া হৈ আছে, সেই নাম্বাৰত কণ্টেক্ট কৰি কিনে জইন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকক জনাই দিম আমাৰ গাইডেন্স বেচত আমি মক টেষ্টবিলাক কেনেকৈ কণ্ডাক্ট কৰাই আছোঁ আৰু কেনেকৈ পাৰ্চনেল মেণ্টৰশ্বিপ দি আছোঁ। চ' কমপ্লিট ডিটেইলছ আজি আপোনালোকক দেখাম। চ' আমাৰ গাইডেন্স বেচত যোনে মক টেষ্ট কণ্ডাক্ট কৰায় সেই মক টেষ্ট কণ্ডাক্ট কৰা মানুহজনে আপোনালোকক আজি দেখাই দিব। মই আজি আপোনালোকৰ দেখুৱাব বিচাৰিছোঁ যে আমাৰ গাইডেন্স বেচটোত কেনেদৰে মক টেষ্ট দিয়া যায়। আমি ভাবোঁ আৰু মই ভাবোঁ যে আমি যিটো কোৰ্চ দি আছোঁ সেই কোৰ্চটো অলপ অন্যতম গুগল ক্লাছৰুমৰ ইণ্টাৰফেচ, ঠিক আছে। ইয়াত আপোনালোকে দেখিব যে আমি ইয়াত এইবিলাক ভালেকেইটা টেষ্ট পতা হৈছে এতিয়ালৈকে, ভালেকেইটা ভিউ মোৰ আপুনি যাই থাকিব আৰু ভিউ মোৰ আহি থাকিব আৰু, ঠিক আছে। তেনেদৰে মেটেৰিয়েল, ষ্টাডি মেটেৰিয়েল দিয়া গৈছে, ফৰ্মুলা হেণ্ডবুকছ দিয়া গৈছে, ফিজিক্সৰ ফৰ্মুলা হেণ্ডবুক, ষ্টাডি মেটেৰিয়েল, বায়'লজিৰ ফৰ্মুলা হেণ্ডবুক, ষ্টাডি মেটেৰিয়েল। আনকি আপোনালোকে দেখিব পাব যে ইয়াতে প্ৰিমিয়াম ইনষ্টিটিউচনৰ মেটেৰিয়েলছখিনিও আউটচোৰ্চ কৰা গৈছে। আপোনালোকে দেখিছে এই ন্যূনতম মাচুলতে আপুনি এইবিলাকৰ কাৰণে এক্সট্ৰা পইচা একো দিব নালাগে। ইয়াতে আছে মক টেষ্ট পতা হৈছে, আমি এভৰি চানডে আমি মক টেষ্ট পাতো। ইয়াতে দেখিছে আমি এই হৈছে গুগল পেপাৰৰ এনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে, ঠিক আছে। এনেকুৱা কুৱেশ্যন আপোনালোকে দেখিছে। এই স্প্ৰেডশ্বীটখনত মই বস্তুটো গম পাওঁ যে আপোনালোকে কিমানটা বজাত টেষ্ট এটেম্প কৰিছে, কোনে কৰিছে, নাম কি, গোটেইখিনি পাইছোঁ আৰু সিহঁতৰ স্ক'ৰ কিমান। এই বস্তুটো কৰিলে কি হয়, পাৰ্চনেল এনালাইজ, যিটো ধৰণে আপোনালোক পাৰ্চনেল মেণ্টৰশ্বিপ দিবৰ কাৰণে আমাৰ এনালাইজ কৰাত সুবিধা হয় যে কোনজনে ক'ত ভুল কৰি আছে।